আধুনিক কৃষি ব্যৱস্থাত কীটনাশকৰ ব্যৱহাৰ এক অত্যাৱশ্যকীয় অংশ হিচাপে পৰিগণিত হৈছে। পোক-পতংগ, বিভিন্ন ৰোগ আৰু অপকাৰী জীৱৰ আক্ৰমণৰ পৰা ফচলক সুৰক্ষা দি কৃষি উৎপাদন বৃদ্ধি কৰাত কীটনাশকে বিশেষ ভূমিকা পালন কৰে। ইয়াৰ ফলত খাদ্য উৎপাদন বৃদ্ধি পাই খাদ্য সুৰক্ষাও নিশ্চিত হয়। কিন্তু এই লাভজনক দিশৰ আঁৰত এক গভীৰ চিন্তাৰ বিষয় লুকাই আছে। ফচলত কীটনাশকৰ অৱশিষ্টৰ উপস্থিতি। অত্যাধিক বা অনিয়ন্ত্ৰিতভাৱে কীটনাশক ব্যৱহাৰ কৰাৰ ফলত ফল-মূল, শাক-পাচলি আৰু শস্যত ৰাসায়নিক অৱশিষ্ট ৰৈ যায়, যাক কীটনাশকৰ অৱশিষ্ট বুলি কোৱা হয়। এই অৱশিষ্টসমূহ কেৱল খাদ্যৰ গুণগত মান হ্ৰাস কৰাই নহয়, মানুহৰ স্বাস্থ্য, পৰিৱেশ আৰু কৃষিৰ স্বায়ত্তৰ ওপৰতো ভয়ংকৰ প্ৰভাৱ পেলাব পাৰে। কীটনাশকৰ অৱশিষ্ট বুলিলে কীটনাশক ব্যৱহাৰৰ পিছত ফচলৰ ওপৰত বা ভিতৰত ৰৈ যোৱা ৰাসায়নিক পদাৰ্থসমূহক বুজায়। এই অৱশিষ্টসমূহ পোক নিয়ন্ত্ৰণৰ উদ্দেশ্যে ব্যৱহৃত কীটনাশকৰ ফলত সৃষ্টি হয় আৰু বহু সময়ত মাটি, পানী বা বায়ুৰ মাধ্যমেও খাদ্য শৃংখলত প্ৰৱেশ কৰে। এই সমস্যাক নিয়ন্ত্ৰণ কৰিবলৈ মেক্সিমাম ৰেচিডিউ লেভেলছ বা সৰ্বোচ্চ অৱশিষ্ট মাত্ৰা নিৰ্ধাৰণ কৰা হয়, যাতে খাদ্য গ্ৰহণৰ সময় মানুহৰ স্বাস্থ্যৰ ক্ষতি নঘটে। খাদ্যৰ সৈতে কীটনাশকৰ অৱশিষ্ট শৰীৰত প্ৰৱেশ কৰিলে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে। অধিক পৰিমাণৰ অৱশিষ্ট গ্ৰহণ কৰিলে খজুৱতি, বমি, মূৰ ঘূৰণি, শ্বাস-প্ৰশ্বাসৰ সমস্যা আদি আকস্মিক প্ৰতিক্ৰিয়া দেখা যায়। আনহাতে দীৰ্ঘদিন ধৰি কিছু পৰিমাণে এই ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰি থাকিলে কেঞ্চাৰ, স্নায়ুতন্ত্ৰৰ সমস্যা, প্ৰজননজনিত জটিলতা আৰু শিশুৰ বিকাশত ব্যাঘাতৰ দৰে ভয়াৱহ সমস্যা সৃষ্টি হ'ব পাৰে। বিশেষকৈ শিশু, গৰ্ভৱতী মহিলা আৰু কম প্ৰতিৰোধ ক্ষমতা থকা লোকসকল এই কুপ্ৰভাৱৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত হয়। প্ৰয়োজন অনুসৰি সঠিক পৰিমাণত কীটনাশক ব্যৱহাৰ কৰা, ফচল সংগ্ৰহৰ পূৰ্বে নিৰ্দিষ্ট সময় মানি চলা, জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰা আৰু ফল-মূল, শাক-পাচলি ভালদৰে ধুই খোৱাৰ অভ্যাস কৰি তোলা অত্যন্ত জৰুৰী। কৃষকসকলক সচেতন কৰি তোলা আৰু সুৰক্ষিত কৃষি ব্যৱস্থাৰ প্ৰতি উৎসাহিত কৰিলেহে এই সমস্যাৰ পৰা বহু পৰিমাণে মুক্তি লাভ কৰিব পাৰি। সামগ্ৰিকভাৱে ক'ব পাৰি যে কৃষি উৎপাদন বৃদ্ধিৰ বাবে কীটনাশক প্ৰয়োজনীয় হ'লেও ইয়াৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে জনস্বাস্থ্য আৰু পৰিৱেশৰ বাবে ভয়ংকৰ বিপদ মাতি আনে। সেয়ে সচেতনতা, বৈজ্ঞানিক দৃষ্টিভংগী আৰু দায়িত্বশীল ব্যৱহাৰৰ জৰিয়তে ফচলত কীটনাশকৰ অৱশিষ্ট হ্ৰাস কৰি সুস্থ সমাজ আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিতা অসম।